গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভালে। আমাৰ ৰাতিপুৱাৰ ভাত হৈ গ'ল। ভাতটো খাই লওঁ ধুনীয়াকৈ। মাছৰ চব্জি, বেঙেনা ভাজি আৰু ভাত। ইয়াত দুপৰীয়া সময়ত নিমকি বনাই আছোঁ। মই এনেকৈ ঘৰতে নিমকি বনাওঁ। আপোনালোকেও বনাই খাব পাৰে। মোৰ ভিডিঅ' দিয়া আছে নিমকি ৰেচিপি, আপোনালোকে চাই ল'ব। এয়া হৈ গ'ল, চাওকচোন ইমান ধুনীয়া হৈছে। ৰ'দটো চাওকচোন কেনেকুৱা ৰ'দ দিছে আজি, বাপৰে থাকিব নোৱাৰা হৈছে। এয়া গধূলি সময়ত অকণমান ওলাই আহিছোঁ। মোবাইল এটা বেয়া হৈ আছে, তাকে ঠিক কৰিব আহিছোঁ। হাজবেণ্ডে চুলি কাটিব চেলুনত গৈছে, মই আছিলোঁ এনে। এয়া মোবাইল দোকান পালোঁ। মোবাইলটোৰ ডিছপ্লেখন গৈছে, তাকে নতুন ডিছপ্লে লগাই আছে দাদাজনে। পানী সোমাইছিল মোবাইলটোত। এয়া চাওক, নতুন ডিছপ্লে লগাই আছে। দাদাৰ দোকানখন আছে আপোনাৰ, আমি যিহেতু মঙলদৈত থাকোঁ, কৰিম চক বুলি যে কয়, কৰিম চকৰ পৰা টাউন যোৱা ৰাস্তাৰ বাওঁ চাইডে আছে দোকানটো। আপোনালোকৰ মোবাইল বেয়া হ'লে ইয়াতে যাব পাৰিব। দাদাজনে খুব কম দামতে আমাক ডিছপ্লেটো লগাই দিলে। ভাল ডিছপ্লে হয় আৰু দেখিছেনে, চকুৰ আগতে লগাই দিছে। আপোনালোককো এনেকৈ লগাই দিব। বেছি টাইমো নালাগে, 15 বা 20 মিনিটৰ কাম এইটো। আৰু মই দোকানটোৰ নামটো পাহৰি গ'লোঁ, নেক্সট ভিডিঅ'ত মই নামটো জনাই দিম। এয়া ফুচকা দোকানত আহিছোঁ। এয়া মোৰ ৰাতিৰ ভাত, মুড়ি ঘণ্টা বনাইছোঁ আৰু কুন্দুলি ভাজিছোঁ। আজিলৈ ইমানেই, বাই বাই।